বেমাৰ আজাৰ দেখা দিয়ে সেইকাৰণে জুলাই মাহত পৰীক্ষা নহয় আৰু তাৰ পিছত কথা যে অসমত বানপানী কেতিয়া হয় এইটো মই চৰকাৰ প্ৰশ্ন কৰিছোঁ। ছাত্ৰ-ছাত্ৰীৰ জীৱনলৈ খেলা নকৰিব। নমস্কাৰ, স্বাগতম জনাইছোঁ প্ৰাগজ্যোতি স্কুল লাইফত। মই থুনবীৰ আৰু এই মুহূৰ্তত লৈ আহিছোঁ এটা বিগ ব্ৰেকিং নিউজ আৰু এই মুহূৰ্তত লৈ আহিছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ। অসম চৰকাৰে হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষা অনুষ্ঠিত কৰাক লৈ স্বাস্থ্য বিভাগৰ পৰামৰ্শ বিভিন্ন দিশ চাই তাৰিখৰ জল্পনা কল্পনা চলি থকাৰ সময়তে আজি চিৰাং জিলা বাসুগাঁও হাই ছেকেণ্ডাৰী গেটৰ সন্মুখত অৰ্থাৎ চিৰাং জিলাৰ অন্তৰ্গত বাসুগাঁও উচ্চতৰ মাধ্যমিক হাইস্কুলৰ সন্মুখত প্ৰতিবাদত নামিল একাংশ ছাত্ৰ ছাত্ৰী। আৰু ইতিমধ্যে জানিব পৰা মতে জুলাই আগষ্ট মাহত বানপানীত জুৰুলা অৱস্থাত থাকে অসমবাসীয়ে। লগতে পৰীক্ষা হ'ব নহ'ব পৰীক্ষাৰ তাৰিখৰ অপেক্ষাত ডিপ্ৰেশ্যনত ভুগিছে ছাত্ৰ ছাত্ৰীয়ে। আৰু এনেধৰণৰ বিভিন্ন সমস্যাৰ বাবে তেওঁলোকে পৰীক্ষা বাতিলৰ দাবী প্ৰতিবাদ কৰা দেখা গ'ল বাসুগাঁও উচ্চতৰ মাধ্যমিক হাইস্কুলৰ সন্মুখত। বেমাৰ আজাৰ দেখা দিয়ে সেইকাৰণে জুলাই মাহত পৰীক্ষা নহয় আৰু তাৰ পিছত কথা যে অসমত বানপানী কেতিয়া হয় এইটো মই চৰকাৰ প্ৰশ্ন কৰিছোঁ যে অসমততো জুলাই মাহত বানপানী হয়। মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিদিনা ক'লে যে 1 আগষ্টৰ পৰা 15 আগষ্টলৈকে পৰীক্ষা হ'ব, এতিয়া ক'লে যে জুলাই মাহত বানপানী হয় সেইকাৰণে আগষ্ট মাহত পৰীক্ষা হ'ব। তাৰ পিছদিনাখন মুখ্যমন্ত্ৰী ডাঙৰীয়াই ক'লে যে সকলোকে ধন্যবাদ জনাই খবৰৰ মাজত ৰৈ যোৱা খবৰ প্ৰাগজ্যোতি স্কুল লাইফৰ জৰিয়তে চাবৰ বাবে চেনেলটো ফ'ল' কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰক। প্ৰাগজ্যোতি স্কুল লাইফ অসম।